নমস্কাৰ মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন মেলা। আপোনালোকে হয়তো ভাবিছে মই কিহৰ মেলা লৈ আহিছোঁ। হয়, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে বৰ্তমান অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক TLM ব্যৱহাৰ কৰি পাঠদান কৰাৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু সেইহতে অসম চৰকাৰে বৰ্তমান ব্লক অৰ্থাৎ মণ্ডল শিক্ষাখণ্ড জিলা আৰু ৰাজ্যিক পৰ্যায়ত এই TLM প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু আজি আমাৰ তিনিটা ক্লাষ্টাৰ সংযোগ কৰি প্ৰথম পৰ্যায়ৰ অৰ্থাৎ মণ্ডল পৰ্যায়ৰ TLM প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় আৰু মণ্ডলকেইটা ক্ৰমে দুলীয়াজান 2, দুলীয়াজান 3 আৰু কঁঠালগুৰি ক্লাষ্টাৰ আৰু তাৰে কিছু ভিডিঅ'ৰ দৃশ্যাংশ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই থওঁ যে আজিৰ এই TLM প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে উপস্থিত আছিল শ্ৰদ্ধাৰ নলিনী কুমাৰ মজুমদাৰ ছাৰ আৰু তেখেতে এটা খুব সুন্দৰ বক্তৃতাৰে আজিৰ এই TLM প্ৰতিযোগিতাখিনি আৰম্ভণি কৰিছিল আৰু প্ৰত্যেকখন বিদ্যালয়ে ইমান সুন্দৰকৈ TLMসমূহ তৈয়াৰ কৰি আনিছে, সঁচাকৈ খুব চকুত লগা আছিলে, খুব আকৰ্ষণীয় আছিলে আৰু আপোনালোকে চাব পাৰে এই TLMসমূহ আৰু আমাৰ বিদ্যালয়ত এইসমূহৰ আৰ্হি লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰিব পাৰে।
আগতে লৈছোঁ দে অকণ নাই কৈছে আপোনাকো উঠাই দিছোঁ টেকনিকেলি উঠাই দিয়ক কালাৰফুল হৈছে ন ছাৰ অকণমান ভিডিঅ' লৈছোঁ দেই চাওঁ দেই এবাৰ তাকে চাব খাই দিলে ভাল হয় ন আশাৰ অনুবাদ যন্ত্ৰ এইটো কিবা ভৰাই দিয়ে এটিএম নিচিনা ওলাই আহে এবাৰ এনে বেয়া ধুনীয়া লাগিছে এইটো কালাৰফুল ফুলখিনি ভাল লাগিছে কি হয় সংখ্যাৰ ধাৰণা যিমান কালাৰফুল হয় ইমান ভাল পায় ন সৰু বাচ্চাই মানুহ নাই এইটো মোৰ ভাল লাগিছে এইটো একেই চাগে হেৰি এটিএম নিচিনা বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ থাকিব এইটো চেঞ্জ হৈ থাকিব বেকগ্ৰাউণ্ড এইবিলাক ন মানে এদিন হেয়ালৰ ঘৰত এদিন বগলীৰ ঘৰত এদিন লগ পোৱা ঘৰত মৰেল অফ দ্য ষ্টৰী ধুনীয়া লাগিছেতো এইটো নিচে হেৰি হয় ন মানে প্ৰিণ্ট কৰি এইটো ভাল লাগিছে আৰু এইটো কি চব্জি ছবি দেখাই মানে একেখন বৰ্ডতে অসমীয়া ইংৰাজী দুটা হ'ব বেক চাইডেও আছে আপোনাৰ কি বিগ বুক মেলিব পাৰোঁ ষ্টৰিটো কৈ ল'লোঁ তাৰপিছত ষ্টৰিটো এইবিলাক খুলি দিলোঁ খুলি দি কিনে তাহাঁতক ষ্টৰিটো ক'বলৈ দিলোঁ ইহঁতে আঠা লগাই লগাই ষ্টৰিটো ক'ব এইটো খুলি দিওঁ এইটো হেৰি কৰি থৈছে ন এইটো ষ্টৰিটো খুলি দিওঁ আগতে কৈ লওঁ ইমান হেৰি হয় ন আগতে ষ্টৰিটো ভলিউমটো বহুত আছে ন ভলিউমটো বহুত আছে এইটো নাই বেছি তাৰমানে এইটো সেইটো কাৰণে উঠি আছে তাহাঁতক এখন এখনকৈ মেলি চাওঁ নেকি আছিলে 12
দুটা মাহত এটা ঋতু সোমায়। সেইটো বহাগ বসন্ত জেঠ আহাৰ গ্ৰীষ্ম শাওণ ভাদ বৰ্ষা ভুলকৈ বনাই দিওঁ। সিহঁতক খেলি মেলিকে দি মিলাবলৈ দিওঁ। ভাল পাব ল'ৰা ছোৱালীবোৰে। মই ধৰক আমটো আপোনাৰ ঠাণ্ডা দিনত দি দিব পাৰিম। কি কৰোঁ ঠাণ্ডা দিনত আমি লাগিব। মণিগুটি ওলালে দেখিব এইখন এটা হেৰি আছে ন পাজুল গেম পাতিকে আমি এইটো তুমি মানে কোনোবাই চিনি নাপাব ন গুটিটো জাষ্ট টাচ কৰি পেলাই আমি মানে লাঠি যেনেকৈ ইউজ কৰিলোঁ সিহঁতে এনেকৈ টাচ কৰি পেলাই সৰু ল'ৰাবিলাকৰ কাৰণে ভাল পটককৈ বুজি পাব এক মানে এটা আমি আছামিছতো লিখিব বনাব পাৰোঁ বনাইছিলে সেইটো ইয়াক পৰি যাবহি আৰু তিনিটা মাৰি ল'ৰা ছোৱালী নিজে এনেই মানে যিমান সংখ্যা দিব কৰিব পাৰে কাউণ্টিংটো শিকিও পাৰিছে নাই চাৰি লিখা ইহঁতে নিজে চাৰি লিখিব আমি যে তিনি লিখাছোঁ এই তিনি লিখিব তাৰপিছত চাৰিটা গুটি উঠোৱা এই চাৰিটা গুটি আমি পেলাব গুটি এনেকৈ একেলগে পেলাই দিওঁ তিনিটা গুটি একেলগে পেলাই দিওঁ হৈ গ'ল ইয়াত কাউণ্ট কৰিব ইহঁতে নিজে লিখিব এইটো নাম্বাৰ লাইন হয় ন পাঁচলৈ আমি 20লৈকে দিছে ন আৰু এইখন 2+3 1 2 হ'ল +3 1 2 কিমান হ'ল 5 হ'ল এইখন লিখিছে যোগ কৰে এইখনো আপোনাৰ নেকি এইটো কেনেকৈ বহুত ধুনীয়া লাগিছে এইটো মানে কুৱেশ্যন আছে হা প্ৰতিটো হেৰিৰ কাৰণে মানে বেলেগ বেলেগ কুৱেশ্যন আছে যেনেকৈ চিম্বলটোৰ কাৰণে এইটো ঘূৰাব আৰু ইয়াত ৰখিলে ইয়াৰ মানে যিকোনো এটা কুৱেশ্যন এনেকৈ কাগজ এখন উঠাব আৰু যিটো কুৱেশ্যন আহে ছল্ভ কৰিব লাগিব ছল্ভ কৰিলে পুতলাকেইটা আছে যে মানে এটা কুৱেশ্যন ছল্ভ কৰিলে এটা ঘৰ আগত যাব এনেকৈ গৈ থাকিব যোনে ফিনিছটো ফাৰ্ষ্টত পাই শিকিব আচ্ছা ধুনীয়া লাগিছে ন এনে কুৱেশ্যনটো কি বনাইছে কেইটা লাডু 14টা লাড়ুৰ পৰা 5টা লাড়ু খালে কেইটা থাকিব এইটো মানে 3 আপাৰ লেভেলৰ এনেদৰে আজি আমাৰ TLM প্ৰতিযোগিতাখনিৰ সফল সামৰণি ঘটিল আৰু আপোনালোকক জনাবলৈ পাই অতি সুখী হৈছোঁ যে আজিৰ এই প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'লোঁ আমাৰ বিদ্যালয়ৰ হৈ খুব বেছি ভাল লাগিলে ইমান কষ্ট কৰা হৈছিল আৰু এই কষ্ট সাৰ্থক হ'ল যেন অনুভৱ হ'ল আৰু শেষত ছাৰে আমাৰ TLM মানে আমাৰ বিদ্যালয়ৰ TLMটোৰ হৈ এটা খুব সুন্দৰ কথা কৈছিল আপোনালোকে চাব দেই ভাল লাগিল আৰু তেওঁলোকে খেলা-ধূলা কৰি থকা কিছুমান বস্তু সেই বস্তুবিলাকৰ পৰা প্ৰস্তুত কৰা TLMবিলাকৈ বেছি তেওঁলোকক উপকৃত কৰিব বুলি এটা ধাৰণা আছে সেই দিশবিলাক অলপ চাব লাগে নাম্বাৰ 3 ছিগনিফিকেঞ্চ বিশেষত্ব কি বিশেষ ধৰণে আমি ছাত্ৰ ছাত্ৰী উপযোগী TLM মানে নহয় তেওঁলোকে সেই TLMৰ যোগেদি আকৰ্ষিত হ'ব নহয় আকৰ্ষণ আনিব পৰা যদি আমাৰ TLMটো হয় তেতিয়াহ'লে তাৰ এটা বিশেষত্ব থাকিব এতিয়া ধৰক সেই এটা TLM দেখিছে আপোনালোকৰ সকলোৱে অন্যমনস্ক হ'লেও তালৈ চকুটো যাবই এইটো কেকটোৰ নিচিনাকৈ বনাইছে এইটো তিনিটা মিনিমাম মই দেখিছোঁ তিনিটা তাত এল' তাত জড়িত হৈ আছে তিনিটাই নহয় তাতকৈ বেছি TLMও আছে মানে বেছি এল' তাত জড়িত হৈ আছে গতিকে সাধাৰণতে চকুটো তাত যাবই সেইটো এটা বিশেষত্ব মানে তাৰ দূৰৰ পৰা চালে তাৰ এটা আমি দেখিবলৈ পাম যে সেইটো কি আছে এটা কেক এটাৰ যিটো ছবি সেই ছবিখন লগে লগে ল'ৰা ছোৱালীৰ মনত আহি যায় যে কেক এটাৰ নিচিনাকৈ এটা TLM আছে সেইটো এটা বিশেষত্ব ছিগনিফিকেঞ্চ গতিকে তেনেধৰণৰ কথাবিলাক তাত নম্বৰ থাকে ইজ অফ ইউজ সহজে তাক TLMটো ব্যৱহাৰ কৰিব পাৰে যিবিলাক TLM ধৰক আপুনি আজি বনালে
হয়তো ক্লাছৰুমত যেতিয়া আপুনি প্ৰয়োগ কৰিব ব্যৱহাৰ কৰিব হয়তো 2টা দিনৰ পিছতে TLMখিনি নষ্ট হৈ যাব 2-3 দিনৰ পিছত হয়তো ল'ৰা ছোৱালীয়ে ফালি পেলাব সেইটো কিন্তু TLM মোৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন নহ'ব এইটো TLM আপোনাৰ দীৰ্ঘম্যাদী অন্ততঃ মাহজোৰা হ'লেও ছমাহৰ কাৰণে হ'লেও TLMটোৱে যাতে কাম কৰে তেনেকুৱা ধৰণৰ TLM বিলাকৰ ক্ষেত্ৰত অকণমান মাৰ্কিংটো অলপ বেছি আছে তাত যদি ধৰক এতিয়া কিছুমান লুজ পেপাৰত বনাইছে লুজ পেপাৰত বনোৱা মানে কি সেইটো আপোনাৰ ক্লাছৰুমত আপুনি ল'ৰা ছোৱালীক এৰি দিব নোৱাৰে কাৰণ ল'ৰা ছোৱালীক এৰি দিলে ইমান শ্ৰম কৰিবলৈ আপুনি TLMটো বনালে কিন্তু ল'ৰা ছোৱালীক আপুনি যেতিয়া এৰি দিব 2 দিনতে শেষ কৰি দিব খালি পেলাব অৰ্থাৎ শ্ৰমটো তাত যিখিনি শ্ৰম নিহিত হ'ল সেই শ্ৰমখিনি অথলে গ'ল তাত নম্বৰ থাকে সেই দিশবিলাক চাব লাগে যে TLMটোৰ কিমান দিনৰ কাৰণে আমি TLMটো বনাইছোঁ বা কিমান দিন তাক লাষ্টিং কৰিব গতিকে সেই কথাবিলাক আছে তাতো আমাৰ মাৰ্কিঙৰ ব্যৱস্থা আছে এই কথাবিলাকৰ আধাৰত তাৰপিছত আহিলে প্ৰেজেণ্টেশ্যন এতিয়া কিছুমান ধৰক TLM বৰ সুন্দৰ TLM প্ৰেজেণ্টেশ্যনটো অকণমান অসুবিধা আছে কোনোবা হয়তো দেখিছোঁ প্ৰেজেণ্টেশ্যন বৰ সুন্দৰ কিন্তু TLMৰ ক্ষেত্ৰত অকণমান সমস্যা আছে অন্যান্য পইণ্টছবিলাক ৰিফ্লেক্ট কৰা নাই গতিকে তাত নম্বৰ দিবৰ কাৰণে কিছুমান অসুবিধা গতিকে মানে কি অভাৰঅল এটা কথা TLMবিলাক যিখিনি মই চাইছোঁ কাৰণ যথেষ্টখিনি উন্নত মানৰ TLM আপোনালোকে আনিছে স্কুলবিলাকৰ বিদ্যালয়বিলাকৰ পৰা প্ৰতিনিধিত্ব কৰি আৰু সেই TLMবিলাকৰ জাজ কৰাটো ইমান সহজ নহয় মোৰ কাৰণে এটা গ্ৰুপৰ এখন স্কুলৰ পৰা আন এখন স্কুললৈ গ'লে ভাবোঁ এইখন স্কুলেই ভাল হৈছে আকৌ নেক্সট স্কুলখনলৈ যেতিয়া যাওঁ তেতিয়া দেখা পাওঁ যে এখেতলোকতকৈ দেখোন এওঁলোকৰ আৰু ধুনীয়া আকৌ নেক্সটখনলৈ যাওঁ সেইখনো দেখোঁ বহুতখিনি নতুনত্ব তাত সোমাই আছে ছিগনিফিকেঞ্চ কিছুমান সোমাই আছে বিশেষত্ব কোনোবা এখন স্কুলৰ বিশেষত্ব এটা পাইছোঁ আৰু TLMটো ভালেই তাতকৈ উন্নত এটা প্ৰযুক্তি তাত লগাইছে যিটো প্ৰযুক্তিয়ে আকৌ সেইখন বিদ্যালয় স্কুলখনৰ সেই পাৰ্টিকুলাৰ TLMটোক মাৰ্কছ দিবলৈ বাধ্য নম্বৰ দিবলৈ বাধ্য গতিকে সেই নম্বৰবিলাক এনেধৰণে ডিচেণ্ট্ৰেলাইজ হৈ যায় যিটোৱে অকণমান মাৰ্কিং কৰাত বৰ অসুবিধা নিৰ্বাচন কৰাত বৰ অসুবিধা কাৰণ প্ৰত্যেকখন বিদ্যালয়ে প্ৰায়খিনি বিদ্যালয় TLM উন্নত মানৰ হৈছে আৰু এতিয়া মই এখনক নিৰ্বাচন কঠালগুৰি 2 নং পাবজান প্ৰাথমিক বিদ্যালয় এইটো 3rd পুৰস্কাৰ হিচাপে আনিছোঁ আৰু সেকেন্ড হ'ল 63 পাবজান আৰু ফাৰ্ষ্ট হ'ল ৰূপজ্যোতি LP স্কুল